মন্দি পানী গাছ দেও বৰ বিয়া লাগিছে। ভাইটি এতিয়ালৈকে উঠাই নাই নেকি? নাই, সি উঠাই নাই, মই উঠাই দিছো। ভাইটি উৰা আকৌ কলেজ নাযাওঁ নেকি? আজি কলেজ বন্ধ বুলি শুই আছো আকৌ। কলেজ বন্ধ নেকি? কলেজ বন্ধ যদি আমি সকলোৱে মিলি বগৰী খাবলৈ যাওঁ বল। দাদা তই এবাৰ কি ক? ঠিক আছে হ'ব দে, মোৰো কাম নাই আজি। লগৰবোৰকো কবি। মজ্জা হ'ব ন আজি? সৰুতে কলেজ বন্ধ নহ'লে আজি আশা নাই। এইকেইটা ক'ত গ'ল জানো, এতিয়ালৈকে অহা নাই যে। সৰু দেখোন ধৰিব। ক'লৈ গৈছিলি? বগৰী খাব আহিছিলো। এইকেইটা ক'ত গ'ল জানো? অথনি কেলে নগলি? চিঞৰিছিলো তই ঘৰত নাই। হয় নেকি? কালি গুণা মই তাত গধূলি নগ'লো, সেইকাৰণে এইটোকে বিচাৰি দীঘলী বিলৰ পৰা আহিলোগে। এতিয়া পিছে এতিয়া নেদেখিলো, আকৌ গধূলিকে এপাক আহিব লাগিব। ইয়াতে বগৰী খাই ঠিক আছে হ'ব। ক'ত গ'ল সেইকেইটা? অহা নাই যে? ক'ত গ'ল জানো? এতিয়া বগৰী আনিব বুলি এইটো চাইডলৈ গৈছিলে, এতিয়ালৈকে অহা নাই। ইটো চাইডে অলপ বেছি ভাল বগৰী আছিলে। জানো আজি বহুত দিনৰ মূৰত আহিছে যে গমেই নাপাওঁ কোনটো চাইডত বগৰী আছে জানো ভালকৈ। হয় দে, বৰ গৰম পৰিছে। বগৰী দুটামান তহঁতৰ লগতে আজি খাই যাওঁ আৰু ন? বহুত দিনৰ মূৰত লগ পাইছো এনেকৈ ন? পিছে তহঁত মখা আজি গোটেইখিনি ইয়াতে আছোহি। আজিতো মিটিকৰ বাৰ্থডে আছে, কেলে নেযাওঁ নেকি তালৈ? যাব লাগে নহয়? যাব লাগিব ন? সকলোৱে বগৰী খাই ঠিক আছে, কিন্তু সিহঁতিকেইটা সেইকেইটা আহিছে। বৰতে লগাই দি যেন পাইছো দেই। নাই বগৰী খাই পিনি আমন লাগিল। তই ক'ত গৈছ? ইফালে যা। খোৱা মাজত এটা কথা কওঁ। কচোন দে। তোৰতো গাঁৱত পঢ়ি শেষ হৈ গ'ল, এতিয়া কি কৰিম? চহৰলৈ যাবিনে? যাব লাগিব, উপায় নাই ইয়াত নাই। তই গ'লেগে বৰ বেয়া লাগিব। গাঁৱত দেখিছই ডেকা ল'ৰা নাইকিয়া হ'ল। আমাৰতো বেয়া লাগিবই, বেছিকৈ তাইৰ সেই কি মন্দি সোনকাল কৰ, মোৰ দেৰি হৈছে নহয়। দাদা মই বস্তুকেইটা নাপাহৰিবি কিন্তু। ঠিক আছে বাৰু, হ'ব দে। কিবা কবি নেকি? বজাৰ যাওঁ নেকি? বজাৰ পৰা আহোঁ, কাইলৈ ভাইটি যাবগৈ নহয়। তেতিয়াহ'লে মই দেখোন তোৰ লগতে অলপ যাব পাৰিম। আহ তেন্তে।
দাদা ৰচোন ইয়াতে বস্তু কেইটামান ভৰাই দিছোঁ তই যাওঁতে খাব পাৰিবি দাদা ভালকৈ থাকিবি তাত আমাক খবৰ দি থাকিবি হ'ব দিয়া তহঁতি ভালদৰে থাকিবি তই খোৱা লোৱাবোৰ ভাল কৰি কৰিবি হ'ব দিয়া বেছি চিন্তা কৰি নাথাকিবি চিন্তা কৰিব নালাগে তহঁতি দাদাক অকণমান সহায় কৰি দিবি আকৌ ঠিক আছে তই আমাৰ কথা চিন্তা কৰি থাকিব নালাগে আমি ভালে থাকিম দে কিবা দৰকাৰ হ'লে ফোন কৰি জনাবি আমাৰ আশা যে তই ভালদৰে পঢ়া শুনা কৰি কিবা এটা কৰ হ'ব দে এতিয়া যা ঐ যাব হ'লেনে ভালদৰে থাকিবি তয়ো থাকিবি ভালদৰে যাওঁ দে La 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 ঐ তই আজি যাব ওলালে নেকি তই কিন্তু চহৰলৈ গৈ আমাক পাহৰি নাযাবি তই পিছে ক'ৰ পৰা মোৰ কথানো কি কবি কালি গধূলি গৰুজনী পোৱালি এটা দিলে তাকে পোৱালিটো হুটি সিপাৰ কৰি আহিলোগৈ তাত গৈ ভালকৈ পঢ়া শুনা কৰিবি দেই চলা ফুৰাটো ভালকৈ কৰিবি আৰু মাজে সময়ে গাঁৱৰ খবৰ ৰাখিবি ঐ তই যা মোৰ ইফালে অলপ কাম আছে হা ভালকৈ যাবি দেই হ'ব দে ঠিক আছে হ'ব দে মই যে ইহঁতৰ ঘৰলৈ বহুত দিনে অহা নাই ময়ো অহা নাই দাদা বহি আছো নাই নেকি আছে ভিতৰতে যা বগৈ দাদা চা হেল্ল' কোনে ক'লে পঢ়া কৰিব হয়নে হয় মই থানাৰ পৰা কৈছিলোঁ থানাৰ পৰা কি দাদা কি হ'ল দাদা তই একো নক যে দাদা কি হ'ল দাদা 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 কি হৈছে তই একো
এতিয়া আমাৰ মাজত নাই মন্দিৰ দাদা কি মোক কি কৈছা নে নে না 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 নি না 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 নে নে না 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 না। আমাৰ কাহিনীটো হয়তো আপোনালোকে নিশ্চয় উপভোগ কৰিলে। কাহিনীটো চাই বাৰু আপোনালোকৰ মনত প্ৰশ্ন হোৱা নাইনে? ককায়েক আৰু ভনীয়েকহঁতৰ সপোনবোৰ বাস্তৱ কৰিবলৈ চহৰত পঢ়িবলৈ যোৱা পৰাগৰ বাৰু হঠাৎ কি হ'ল যে এটা ফোন কলত গোটেই ঘৰখন ঠাণ্ডা হৈ পৰিল? আপোনালোকৰ বাৰু জানিবলৈ মন নাযায়নে? সেই বিষয়ে জানিবলৈ অহা খণ্ডলৈ আপোনালোকে অপেক্ষা কৰক।